হে বন্ধুবৰ্গ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে হ'বলা আৰু সাবস্ক্ৰাইব কৰা নাই যে কৰি লওক ৰঙা বটনটো ক্লিক কৰিব আৰু ২ নম্বৰ কথা আমি এতিয়া দ্বিতীয় ভিডিঅ' বনাইছো পিংলেণ্ডৰ আপোনালোকে নিশ্চয় চাব ব'ল আহক Hey guys, এতিয়া আমি যাইছো পিংলেণ্ড চাবলৈ আপোনালোকে গমেই পাইছে হ'বলা আৰু ২ নম্বৰ কথা সেফটি প্ৰয়োজন এইকাৰণে 2 হেলমেট পিন্ধি আহিছো কেমেৰামেনৰ লগত ৰাস্তাটো খুবেই বেয়া আমাৰ মামা অলপ দৰ্শন কৰিলে ভাল হয় আৰু বাৰু কি হয় চাই লওঁ আপুনি ৰাস্তা দেখা পাব কেনেকুৱা ভাঙা আমাৰ মুক্তাপুৰৰ ৰাস্তাটো লেটছ গো দেখিছে হ'বলা কেনেকুৱা ভাঙা ৰাস্তা মামা অলপ চাবচোন দে আমাৰ ভাগিনবিলাকৰ বৰ দুখ কিয় যেনেকুৱা গাঁটা গাঁটি হৈছে কলেজত যাওঁতে হওক হেৰিত হওক বহুত প্ৰব্লেম আহিব ৰে মামা এবাৰ চাবচোন মন্দিৰ এতে সভা আহিছে আমাৰ ফাগুন মাহ হয় আহি আকৌ সেইকাৰণে হেলমেটটোৰ বহুত প্ৰয়োজন সেফটি নিজৰ ওপৰত এইটো আমাৰ বঙাল গাঁৱৰ শিৱ মন্দিৰ আমি যিহেতু বালিকুছিৰ পৰা যাই আছোঁ চ' এইখিনি আৰু এতিয়া আমি মুক্তপুৰৰ চক আহি পালোঁ ইয়াতে আমাৰ ফিল্ড হয় এখন ৰানিং কৰে দেখা পাইছে অকল টাৰ্ণিং আহিল টাৰ্ণিং পাছত দেখি let's go আমাৰ মন্দিৰটা এইখন হৈছে আমাৰ মাটিৰ ৰং চ' পাৰ হৈ আহিলোঁ মোৰ এতিয়া আমাৰ কলেজ পাম চাই লওক আমি ভিডিঅ' বনাম এইখিনি আমি এৰি থৈ আহিলোঁ এইবাৰ ধুলৰা পাওঁ আমি চাওঁ আহোঁ আৰু আমি বেছি দূৰ নাই মানুহ কিমান ভিৰ হৈছে ইয়াত মই বোলে নহয় আৰু লোক আহিছে গাড়ী লৈ আহিছে মাৰুতি কাৰ লৈ আহিছে অৱশ্যে নাহিবনে ইমান ধুনীয়া প্ৰকৃতি কি সৌন্দৰ্য আহি পালোঁ এতিয়া ইংলেণ্ড চাবলৈ যাওঁ বোলো পালো পিংলেণ্ড চ' বহুত মানুহ আছে আৰু বহুত দৰ্শক মণ্ডলী আছে ইয়াত আৰু অলপ যাওঁ মানে কি আৰু বিলাকে আমাৰ এই পথাৰত যেনেকৈ হাঁহ গছে ইয়াতে ফুল গছছি এই পিংলেণ্ড আৰু ভাল লাগছে কিন্তু বঢ়িয়া প্ৰকৃতি এটা নতুন সৌন্দৰ্য চ' আহকচোন আৰু কিমান দৰ্শক আহিছে চাওঁ আমাৰ ফূৰ্তিতে বাইদেউহঁতে ডেন্স কৰিব পাৰিছে বড়ো নৃত্য বুলি কয় এইবিলাক এই বঢ়িয়া এই চাক এইটা ধুনীয়া ছোৱালী তাৰ লগত যাব নোৱাৰোঁ ভয় লাগে কাৰণ মই পিয়ানকৈ হেৰি কৰি পোৱা নাই ভয় লাগে তামাম ভয় লাগে যথেষ্ট ভয় লাগে আৰু বহুত আছে এইবিলাক বৰ গোলপীয়া এই মানুহ বহুত আহিছে আৰু কিমান মানুহ হৈছে
অৱশ্যে কালি বেছি আহিব, কালি ৰবিবাৰ, আমি আগতীয়াকৈ আজি আহিলোঁ আৰু ইংলেণ্ড আৰু কি ক'ব আচলতে প্ৰকৃতি কি নতুন ৰূপ হয় নহয় জানো। চাওকচোন কি গোলপীয়া ফুল, পথাৰত কি গোলপীয়া ফুলেদি ভৰা। এই আমাৰ কি ইংলিছ নাম দি আছে, ইংলেণ্ড, মানবা লাগব আমাৰ ৰাইজক একেবাৰে ইয় টাইপ। বহি থাকিলে নহ'ব আৰু অলপ দেখাব লাগিব আমাৰ কেমেৰামেনৰ লগত অলপমান। এই বাইদেউহঁতক চাবলৈ বড়ো নৃত্য বৰ ধুনীয়াকৈ কৰিছে। লেটছ গ কাম বৰ ধুনীয়া বড়ো নৃত্য কৰিছে। চাওকচোন আমি বড়ো নৃত্য বাইদেউহঁতৰ নাই বাইদেউ ভিডিঅ' বনাই আছোঁ, আমি ইউটিউবত দিম। ত' আপোনালোকক বড়ো নৃত্য চাই বহুত ভাল লাগিছে। নিশ্চয় ক'ৰ পৰা আহিছে আপোনালোক? ক'ৰ পৰা আহিছে আপোনালোক? গোৱালপাৰা। কি কয় কি কয় বহুত ভাল লাগিছে। বাইদেউ গোৱালপাৰা পৰা আহিছে, বাইদেউ বুলি নহয় আৰু বহুত আহিছে। এই বাইদেউতে ডেন্স কৰিছে আৰু এইবিলাক লাজ লাগিছে অলপ কিবা লাগে। আমি এই পালি গুছি পাই ঠিক আছে, একো নাই ভাল লাগছে। পালি গুছি আমাৰ ইফালে হয়। আৰ্নাৰ বুলি কয়, চৰি দেই, এটা আৰ্নাৰ নহয়, লাগাও ঐ কান্দি দিয়ে বাইদেউ আপোনালোক এৰিলো অলপ ঘূৰো নে কি কয়, অলপ ঘূৰো ওচৰৰে হ'ব অলপ। তোমালোকৰ ঘৰ ৰাজবাৰী আমাৰ ইফালে। ফটো তুলি আছে আমাৰ দাদা বাইদেউসকলে, মেখেলা চাদৰ পিন্ধি আছে বাইদেউজনী, দুজনী বাইদেউ মেখেলা চাদৰ পিন্ধি আহিছে। অলপ জুম কৰি দেখক, জুমিং ব'লক আৰু বেলেগ চাওঁ আমি নে কি কয়। আহক মানুহবিলাক বহুত ভাল ভাল জেগা, কিন্তু ইয়াত কিছুমান ল'ৰা ছোৱালীবিলাকে বাইক চলাইছে। মই মোৰ মতে আৰু ভাল নহয়, কাৰণ এটা প্ৰকৃতি বহুত ৰং ৰূপ দেখাইছে, ভাল লাগিছে। বহুত মানুহ আছে, গোৱালপাৰাৰ পৰা আহিছে আৰু ক'ৰ পৰা আহিছে, বহুত ভাল লাগিছে। মানে চাচোন একেবাৰে ঘুমাবাই ধৰিলে উঠিলে আহি অলপ বাট ময়ো অলপ ঘুমাব ভাল, কোনো প্ৰব্লেম নাই একেবাৰে চব গপচা ফুল বহুত আছে ফুল এইবিলাক। খালি কি সেয়াই আৰু গাড়ী চলা অলপমান হেৰি কৰিছে, প্ৰব্লেম কৰিছে, বাট কোনো কথা নাই, ভাল লাগিছে। সকলোৱে চাব আহিব, মোৰ ইউটিউব চেনেলটোও চাব, তাৰে লগতে ইংলেণ্ডৰো অলপ দৃশ্য চাব, যোনটো আপোনাৰ নেচাৰেল যোনটো চলি থাকে সেইটো বহুত ভাল লাগে, বহুত ভাল লাগে। সেয়া কথা বিন্দাছ ক'ব, বিন্দাছ বুলি কথা ক'ব। ইয়াতে ফটো তুলিবলৈ বা এনিথিং ভাল লাগে, ফটো তুলি হওক গোলপীয়া ফুলৰ লগত ভাল নালাগে মানে। তাতে পিংক কালাৰ ছোৱালীসকলৰ ফেভাৰেট হয় আৰু সূৰ্য ডুবো আমি এতিয়া যাম, বেছি পলম নকৰোঁ, লেটছ গ'। হৈ গ'ল আৰু আপোনালোকক কৈছোঁ আহিব, ভাল জেগা বহুত ভাল লাগে। এই একেবাৰে বঢ়িয়া, একেবাৰে ঠগোৱা জেগা, গোলপীয়া ফুলৰ বাগিচাৰ নিচিনা। এই ভাল লাগছে বহুত, অৱশ্যে বহুত যথেষ্ট ভাল লাগছে। আহিব আপোনালোকে। এতিয়া আমি যাওঁ, অলপ গধূলি হৈছে ইফালে, এই হৈ যোৱা ৰাস্তা যাব। বাই গাইছ পিন্ধা জৰুৰী, কাৰণ যেনেকৈ চুৱেটাৰটো পিন্ধো আমি ঠাণ্ডাৰ কাৰণে, মানে মাথাটোৰ এক্সিডেণ্ট নহ'বৰ কাৰণে, ছেফটিৰ কাৰণে হেলমেটটো পিন্ধো। ত' হেলমেট নিশ্চয় প্ৰয়োজন, পিন্ধিব আপোনালোকে। যাওঁ এতিয়া, লেটছ গ'। এতিয়া আমাৰ গাড়ী চলাই আছে, কেমেৰা এতিয়া মই কেমেৰা ধৰিছোঁ, কেমেৰামেন ময়ে নিজে ভিডিঅ' বনাইছোঁ।
পাই গ'লো। আপোনালোকে নাপাহৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়।